নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ চাগে ভালেই, মোৰো ভাল। আপোনালোকৰ মাজলৈ আজি মই সৰু ভিডিঅ' এটা লৈ আনিলোঁ। আপোনালোকৰ মৰম স্নেহ আৰু ছাপোৰ্ট পাম বুলি আশা কৰিলোঁ। প্ৰকৃতিয়ে দিয়া বতৰৰ ফল বতৰত থেপাবলৈ খাব লাগে, সেয়ে ভাবিলোঁ লগতে আপোনালোকৰ মাজত শ্বেয়াৰো কৰি দিওঁ। এয়া মই আনাৰসটো কাটি সৰু সৰুকৈ কাটি লৈছোঁ আৰু লগতে এয়া 3টা জলকীয়া কাটি লৈছোঁ চটপটীয়া কৰিবৰ বাবে। লগতে মই সোৱাদ অনুপাতে নিমখ দিম। ৰিকুৱেষ্ট কৰিছোঁ, কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে লাইক শ্বেয়াৰ কৰিব। লগতে মই অকণমান ক'লা নিমখো দি দিছোঁ, খাবলৈ ভাল লাগে। আপোনালোকে আনাৰস যিকোনো পদ্ধতিৰে খাব পাৰি, জুচ বনাই খাব পাৰি, এনেকৈ পিটিকি খাব পাৰি আৰু জলকীয়া নিদিয়াকৈ অকণমান নিমখ দিও খাব পাৰি। খুবেই ভাল লাগে, যেনেকৈ খোৱা তেনেকৈয়ে ভাল লাগে। মই আজি এনেদৰে চাটনি টাইপৰ বনালোঁ আৰু লগতে আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিলোঁ। এয়া দেখিছেনে, চটপটা আনাৰস পূৰা ৰেডি। এতিয়া মই আপোনালোকৰ মাজত পৰিৱেশন কৰিম। এনেদৰে খাবচোন, খুবেই ভাল লাগে।